ডিফু বিধানসভা সমষ্টিত 71.38% ভোটাধিকাৰ সাব্যস্ত সমষ্টিটোৰ 74 নং ভোট কেন্দ্ৰত ইভিএম মেচিন বিকল 1 ঘণ্টাৰ বাবে ভোটগ্ৰহণ স্থগিত পশ্চিম কাৰ্বি আংলং জিলা একমাত্ৰ বিধানসভা সমষ্টিত 30 নং বৈঠালাংশ পুৱা 7 বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ শান্তিপূৰ্ণ ভোটগ্ৰহণ কাৰ্বি আংলঙত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত নমস্কাৰ ষ্টুডিঅ'ত মই পৰকজ্যোতি শৰ্মা এতিয়া পাইছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ কাৰ্বি আংলং জিলা আটাইতকৈ গুৰুত্বপূৰ্ণ ডিফু বিধানসভা সমষ্টিটো প্ৰায় শান্তিপূৰ্ণ ভোটদান সমষ্টিটোৰ 74 নং হাতীপুৰা প্ৰাথমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰত ইভিএম মেচিন বিকল হোৱাত ভোটগ্ৰহণ কাৰ্য স্থগিত হয় 1 ঘণ্টাৰ পিছত পুনৰ আৰম্ভ হয় ভোটগ্ৰহণ কাৰ্য ডিফু বিধানসভা সমষ্টিৰ গাৰ্লছ হাইস্কুল ভোট কেন্দ্ৰটো পুৱা 7 বজাৰ পৰা আৰম্ভ হয় ভোটগ্ৰহণ প্ৰক্ৰিয়া অসমৰ প্ৰথিতযশা তথা বৰেণ সাহিত্যিক ৰংবং তেৰাঙে পুৱা ভাগতে উপস্থিত হৈ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে ভোটাধিকাৰ সাব্যস্ত কৰি আহি বৰেণ্য সাহিত্যিকগৰাকীয়ে সাংবাদিকৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি এইদৰে কয় ভোটাৰসকলক মই এইটোৱে কৈছোঁ এইটো ভোটাধিকাৰ আমাৰ সংবিধানে দিছে গতিকে সংবিধানৰ যিটো আমাৰ যিটো অধিকাৰ সেই অধিকাৰটো কাৰ্বি আংলং ৰাইজেও সেই অধিকাৰটো সাব্যস্ত কৰিব লাগে ভোটদানৰ সৈতে গতিকে মই সেইটোকে আহ্বান জনাইছোঁ কাৰ্বি আংলং ৰাইজ এতিয়া যথেষ্ট সজাগ সচেতন আগৰ কাৰ্বি আংলং নহয় এতিয়া 2021 চনত কাৰ্বি আংলং এতিয়া বহুতে সচেতন হৈ পৰিছে ৰাইজ গতিকে ৰাইজক মই বিশেষকৈ তেখেতসকলক এতিয়া মই বিশেষকৈ সজাগতা কৰিবৰ কাৰণে মই ক'ব প্ৰয়োজনো নাই মই ভাবিছোঁ গোটেই কাৰ্বি আংলঙৰ ৰাইজ ভোটাৰসকল নিশ্চয় তেওঁলোকে আজি দিনটোত ওলাই আহিব ঘৰৰ পৰা আৰু তেওঁলোকৰ যিটো ভোটাধিকাৰ আজি তেওঁলোকৰ কিমানমতে সাব্যস্ত কৰিব ছাৰ এখন নতুন চৰকাৰ হ'ব গৈ আছে কি আশা কৰিব ছাৰ চৰকাৰে নতুন চৰকাৰে দেশৰ শান্তি আনক প্ৰগতি আনক যোনেই গঠন নকৰক লাগে কিন্তু আমি ভাবিছোঁ দেশখনৰ শান্তি লাগে কাৰ্বি আংলং এতিয়া যথেষ্ট শান্তিপূৰ্ণ গতিকে শান্তিপূৰ্ণ বাতাবৰণ সৃষ্টি কৰক উন্নতি কৰক বিকাশ কৰক আনহাতে সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী বিদ্যা সিং ইংলিঙো সপত্নীক ভোট কেন্দ্ৰটোত উপস্থিত হয় আৰু নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে ভোটদান কৰি আহি সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া এইদৰে ব্যক্ত কৰি কয় নতুন নতুন আঁচনি আৰু যি ধৰণে দেখুৱাই দিছে ধৰক মহিলাসকল 830ৰ পৰা 3000 টকা দিব আৰু মানে কি কয় ইয়াত কাৰ্বি আংলঙত এয়াৰপৰ্ট হ'ব ইয়াত ফুল ফ্লেজেড ইউনিভাৰ্চিটি হ'ব ইঞ্জিনিয়াৰিং কলেজ হ'ব আৰু আনএমপ্লয়ডবিলাকক যে অসমত 1 লাখ আনএমপ্লয়ডবিলাকক দিব সেইবিলাক মানে কি কয় সংস্থাপন দিব এইবিলাক লৈ মানে চব ওলাই আহিছে উঠি অহা ডেকা ল'ৰা ছোৱালী আৰু বিশেষকৈ যিসকলে চাকৰি নকৰে বেহা বেপাৰ বাণিজ্যৰ কাৰণে বছৰত 2 লাখ ডেকা ল'ৰা ছোৱালীবিলাকক সংস্থাপন দিব সেইকাৰণে চবেই উঠি অহা ডেকা ল'ৰাবিলাকে ওলাই আহিছে পৰা নাই কোনো হ'ব প্ৰতিদ্বন্দ্বী কাৰণ মই 80% পাম যিহেতু সেইকাৰণে মই দিওঁ একেদৰে কংগ্ৰেছ প্ৰাৰ্থী সোম ৰংহাঙেও পৰিবাৰসহ ভোট কেন্দ্ৰত উপস্থিত হৈ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে ভোটাধিকাৰ সাব্যস্ত কৰি আহি সাংবাদিকৰ আগত ব্যক্ত কৰে প্ৰাৰ্থীগৰাকীয়ে এইদৰে নিজৰ প্ৰতিক্ৰিয়া ভাল সুন্দৰ এটা পৰিৱেশত ভোটদান কৰিবলৈ পাইছোঁ আৰু সুন্দৰ বতৰ আৰু সুন্দৰ পৰিৱেশ আৰু উৎসাহৰ মাজতে জনসাধাৰণ ৰাইজৰ উৎসাহৰ মাজতে ভোটদান কৰিলোঁ উঠি অহা যিবোৰ নৱপ্ৰজন্মই নতুনকৈ ভোট দিছে তেওঁলোকক কি আহ্বান জনাব যিসকল নৱপ্ৰজন্ম প্ৰথমবাৰলৈ ভোট দিছে তেওঁলোকে কি আহ্বান জনাব নতুনকৈ যিসকল ভোটাধিকাৰ সাব্যস্ত কৰিছে যুৱচামক তেওঁলোকলৈ মোৰ আহ্বান যে আহি থকা দিনবোৰত আমাৰ ভাল এটা সমাজ গঢ়াত ব্ৰতী হ'ব বুলি মই আহ্বান জনাইছোঁ
উল্লেখযোগ্য যে ডিফু সমষ্টিৰ ৭৫ নং হাতীপুৰ ভোট কেন্দ্ৰত EVM মেচিন বিকল হোৱাত 1 ঘণ্টাৰ বাবে স্থগিত হয় ভোটদান কাৰ্য। এই পৰিপ্ৰেক্ষিতত কিছু হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হয় ভোটাৰসকলৰ মাজত। এনেদৰে ডিফুৰ চেক্সো লাংছো ক্লিয়াৰআপ হাইস্কুল আৰু 5 কিলো ভোট কেন্দ্ৰত EVM মেচিন সাল সলনিৰ প্ৰচেষ্টাত জনসাধাৰণ তথা ভোটাৰসকলৰ মাজত কিছু হুলস্থুলীয়া পৰিৱেশ হয়। উল্লেখ্য সমষ্টিটোত সৰ্বমুঠ 1,99,983 ভোটাৰত 71.38% ভোটাধিকাৰ সাব্যস্ত কৰে। ষ্টেফান টেনৰ ৰিপৰ্ট নিউজ। পশ্চিম কাৰ্বি আংলং জিলা একমাত্ৰ বিধানসভা সমষ্টিৰ 20 নং বৈঠালাংছ সমষ্টিত পুৱা 7 বজাৰ পৰা ভোট গ্ৰহণ আৰম্ভ। পুৰুষ মহিলা ভোটাৰে পুৱাৰ পৰা শাৰী পাতি 7 বজাৰ পৰা ভোটাধিকাৰ সাব্যস্ত আৰম্ভ কৰে। সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী ৰূপ সিং টেৰণেও সপৰিবাৰে পুৱা হামৰেন মডেল LP স্কুলৰ 96 নং ভোট কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে। ভোট কি জগাৰ নিল আছে ৰাত মতে চুৰল পেনি গাদবে তা ভোট মথা ভোট লাসকে জগিয়া পাঁচে মথা ভোট কেন্দ্ৰ লং দাম ল লাসে গাদবে পান্তা কাত বেংলং ৰাত লাকে হাং আলাম থেকে পিছুন পঞ্জিয়া ফান আনুসে দুই হয় থেকলং ক্লামিয়া পান পেন কাজিং তুল কাম ক্লাইনি পাঁচে মুনি তুম মথা মানে কে ক্লাম মুনি জাকং হান মথা জাকং তাজে পিনে ল পেনি kedam tang campaign sek bang ke atumon ke mesan do lapan atumon mesan ei pucheni liman ke piniani saku ning titulo তেনেকৈ কংগ্ৰেছ দলৰ প্ৰাৰ্থী আগষ্টিন ইংহিও সমষ্টিটোৰ খেৰণী হাইস্কুলত অৱস্থিত 206 নং ভোট কেন্দ্ৰত সপৰিবাৰে উপস্থিত হৈ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে। হয়, যেহেতু আজি আমাৰ 20 নং বৈঠালাংছ ৰাইজৰ যি আকাংক্ষা যি আশা সেই পূৰণ কৰিবলৈ কাৰণে আজি এই দিনটো নিৰ্ধাৰিত হৈছে। আৰু আজি মই আহিছোঁ মোৰ নিজৰ পোলিং চেণ্টাৰত আহি পেলাই মই নিজৰ ভোটটো মই দিলোঁ। আৰু মই আশাবাদী যে যথেষ্ট আমাৰ 20 নং বৈঠালাংছ ৰাইজে সঁহাৰি দিব। আহিবলগীয়া যোনটো আমাৰ ৰেজাল্ট যোনটো আউট হ'ব সেইটো ফলাফল ভাল হ'ব বুলি মই আশাবাদী। তেনেকৈ ৰাম ৰংপি LP স্কুলত ভোটাধিকাৰ সাব্যস্ত কৰে কাৰ্বি সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। দলনি LP স্কুল ভোট কেন্দ্ৰত সাংসদ হৰেণ সিং বে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে। ভোটাধিকাৰ সাব্যস্ত কৰি সাংবাদিকৰ আগত দিয়া মন্তব্যত হাগ্ৰামা মহিলাৰীক ডকাইতৰ আখ্যা দি কাৰ্বি আংলঙত হাগ্ৰামা নিৰ্বাচনী প্ৰচাৰে একো ক্ষতি কৰিব নোৱাৰে বুলি মন্তব্য কৰে। উল্লেখ্য 20 নং বৈঠালাংছ বিধানসভা সমষ্টিৰ সৰ্বমুঠ 326টা ভোট কেন্দ্ৰত 2,10,481 গৰাকী ভোটাৰে নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি 8জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰে। হামৰেনৰ পৰা সুন্দক্ৰ আৰু বঠাটলাংছৰ পৰা জাছনি ৰিপৰ্ট নিউজ। অসমত অসম বিধানসভা নিৰ্বাচন 13খন জিলাৰ 39 নং সমষ্টিৰ নিৰ্বাচন। কাৰ্বি আংলঙতো 4 সমষ্টিত নিৰ্বাচন। বৃহস্পতিবাৰে অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত উপস্থিত হৈহি কাৰ্বি আংলঙৰ পাৰখোৱাস্থিত মেডিকেল IBত। কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰী আৰু হোজাই আৰক্ষী অধীক্ষক মানৱেন্দ্ৰ দেৱৰয়ৰ সৈতে আবিত এক বৈঠকত মিলিত হয়। IBৰ পৰাই ৱায়াৰলেছত কাৰ্বি পাহাৰৰ ভিন্ন প্ৰান্তত থকা ছেক্টৰ অফিচাৰসকলৰ সৈতে কথা পাতি দিহা পৰামৰ্শ আগবঢ়ায়। পাছত দেনগাঁও হাইস্কুলৰ ভোট কেন্দ্ৰত উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰে। আমাৰ যিখিনি পৰিকল্পনা সেই পৰিকল্পনাখিনি বাস্তৱায়ন কৰাত তেওঁলোক সফল হৈছে। গতিকে ঠিকে আছে, আজি সকলো জেগাত ভালমতে ভোটিং চলি আছে আৰু ঘূৰি অহা প্লেনিংখিনিও আমি ভালকৈ কৰিছোঁ। কাৰণ কিছুমান বৰ দুৰ্গম অঞ্চল আছে ইয়াত, ঘূৰি আহি পাওঁতে বহুত ৰাতিপুৱালৈকে আহি থাকিব, এনেকুৱা কিছুমান আছে। গতিকে ইয়ালৈ SP আহিছে, এইটো জেগাত মই নিজে চাই যাওঁ বুলি আহিলোঁ। আৰু DIG নিজে আছে,
আৰু সমুদায় বস্তু আমাৰ অফিচাৰ্ছসকলে যথেষ্ট ভাল ট্ৰেইনিং হৈছে, তেওঁলোকৰ এক্সপ'জাৰবোৰ ভাল আৰু ভাল কাম কৰিছে, যাৰ ফলত আমি এটা শান্তিপূৰ্ণ নিকা নিৰ্বাচন পাবলৈ সক্ষম হৈছোঁ এতিয়ালৈকে আৰু ভৱিষ্যতেও পাম বুলি ভাবিছোঁ। ছাৰ, দুৰ্গম অঞ্চল বিশেষকৈ কাৰ্বি আংলঙত দুৰ্গম অঞ্চল বেছি আছিল আৰু উগ্ৰপন্থীৰো ৰম্যভূমি এটা সময়ত কোৱা হৈছিল। তে আজিৰ দেশত আপুনি কি ক'ব? দুৰ্গমটো হয়, যাওঁতে আমাৰ এখন গাড়ী সৰুকৈ এক্সিডেণ্ট হৈ আমাৰ চিপাহী দুজনমান দুখো পাইছিলে, কিন্তু তেওঁলোকে এতিয়া ডিউটি কৰি আছে। গতিকে এনেকুৱা সৰু সুৰা সমস্যা আছে আৰু উগ্ৰপন্থাৰ ইয়াৰ এটা ইতিহাস আছে, কিন্তু নিশ্চয় আপোনালোকে গম পাইছে যে এতিয়া উগ্ৰপন্থাৰ প্ৰকোপ নাই বুলিয়ে ক'ব পাৰি আৰু ওচৰ পাজৰৰ ৰাজ্যবোৰৰ কিছুমান ইয়াত প্ৰভাৱ দেখা যায়। সেইখিনি যিখিনি কুপ্ৰভাৱ সেইখিনিক আমি নাকামি কৰিবলৈ আমাৰ ফালৰ পৰা প্ৰচেষ্টা যথেষ্ট জৰুৰী থাকিব। বকলীয়া ঘাটৰ পৰা ৰাজু কাঠাৰ ৰিপৰ্ট, কাপ নিউজ। পাৰ্বত্য জিলা কাৰ্বি আংলঙৰ 17 নং বোকাজান বিধানসভা সমষ্টিতো পুৰুষ মহিলা ভোটাৰৰ প্ৰায় সৰ্বাত্মক ভোটাধিকাৰ সাব্যস্ত। সৰ্বমুঠ 1,50,315 ভোটাৰৰ ভিতৰত 68.38% সাব্যস্ত কৰে ভোটাধিকাৰ। 17 নং বোকাজান বিধানসভা সমষ্টিত ভোটাৰসকলে পুৱাৰ পৰা শাৰী পাতি ভোটাধিকাৰ সাব্যস্ত কৰে। সমষ্টিটোত ভোট গ্ৰহণ প্ৰক্ৰিয়া শান্তিপূৰ্ণ সম্পন্ন হয় যদিও সমষ্টিটোৰ 196 ভোট কেন্দ্ৰত বিশেষ কথাক লৈ কিছু হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হয়। এনে প্ৰেক্ষাপটত বোকাজান মহকুমা আৰক্ষীৰ হস্তক্ষেপত পৰিস্থিতি নিয়ন্ত্ৰণত আহে আৰু 11 বজাৰ পৰা পুনৰ শান্তিপূৰ্ণ ভোটাধিকাৰ সাব্যস্ত হয়। উল্লেখ্য, বোকাজান বিধানসভা সমষ্টিৰ বাবে বিজেপি, কংগ্ৰেছ, NPP, SDC, APSLC, বিজেপিৰ পৰা শক্তিশালী প্ৰাৰ্থীয়ে আগবঢ়াইছে প্ৰাৰ্থিত্ব। কোনে জিকিব, পৰাজয় কৰা হ'ব, সেয়া আগন্তুক 2 মে'ত দেখা যাব। বোকাজানৰ পৰা বিষ্ণু লেখাৰ ৰিপৰ্ট, কাপ নিউজ। সময় হৈছে বাণিজ্যিক বিৰতিৰ। Kardong, jadi kacing hon, sungsi sokarbi karbi ke video arat keduan. Jadi tum karbi kuru sarcing mamai ke sie hinte. Non ke bangji telepo ni kain koida. Merke parni, hidung amai aron bari mafan, padu ponji pusi jadi tum arni hot poniklo. Kasih keduan kacing hon jilpo, purun kacing lok. Don mekara doan kuru pulang. Tongria sa long pasar doan tabang suarni. Nijung ahavar longki kamsa. Arong mate la bangso nijung arut along adak ni bitum ke ing long kiri habaramai rat amai pila pe ka ke video amai di ponji bangso ni sat pong alam dan si cepan simung ponji katu kabeta nang ci tong nuli ko pusi nai tum katu kabe family kong chen bang hinten nang ci phaponi lo pardon Pangcho Electronics Deepu Rongkhilan, where you will get multiple gifts items. Sports equipments, school bags, mixture grinders, and any kind of home appliance and much more. Pangcho Electronics, Deepu Rongkhilan. Visit the store now. Pangcho Electronics. Are you having a problem in hiring a security for your company, institution, or safeguard for your houses? If so, visit Karbi Security Services Private Limited, an ISO certified company since 2021. Office Deepu Karbi Anglong near TV Center. For more information, contact bmolkilling 9390632243 or you can mail at bmolkilling7@gmail.com. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ। বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্চ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্চ জুচ। আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ। বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্চ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্চ জুচ। পিছত পুনৰ বাতৰি মজিয়াত
18 নং হাওড়াঘাট বিধানসভা সমষ্টিত শান্তিপূৰ্ণ ভোটাধিকাৰ সাব্যস্ত ভোটাৰৰ পুৰুষ মহিলাই শাৰী পাতি অতি শৃংখলাবদ্ধভাৱে সাব্যস্ত কৰে নিজৰ গণতান্ত্ৰিক অধিকাৰ জ্যেষ্ঠ নাগৰিকসকলক বিশেষভাৱে ভোটাধিকাৰৰ সুযোগ দিয়া হয় হাওড়াঘাট বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দৰসিং ৰংহাঙেও ৰংকুট মাটিকোলা এলপি স্কুল ভোটগ্ৰহণ কেন্দ্ৰত সপৰিবাৰে উপস্থিত হৈ ভোটাধিকাৰ সাব্যস্ত কৰে ভোটাধিকাৰ সাব্যস্ত কৰি আহি সাংবাদিকৰ আগত নিজৰ মন্তব্য প্ৰকাশ কৰে যে আমাৰ যিটো গণতন্ত্ৰৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাটো আমি উদ্ধত ৰাখি পেলাই আমি শান্তি সম্প্ৰীতিৰে আমি আমাৰ ভোটদান প্ৰদান কৰিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ আৰু এনেধৰণে যিটো চৰকাৰে যি ব্যৱস্থা দিছে নিজৰ মানে নেতাক মানে বাচিবৰ পৰা সুযোগ সুবিধা দিয়া যিটো ব্যৱস্থা সেই ব্যৱস্থাটো আমি ভৱিষ্যতৰ কাৰণে আমি ভাল ৰাখিব লাগিব আৰু গণতন্ত্ৰক আমি উদ্ধত ৰাখিব লাগিব সেয়ে মই সকলো ভোটাৰ ৰাইজকো মই হয় কেম্পেইনৰ সময়ছোৱাত যিহেতু সঁহাৰি মোক জনাইছে আজি মই বিভিন্ন ভোট কেন্দ্ৰত মই ভিজিট কৰি আহিলোঁ তাতে দেখি পালোঁ যে সঁচাকৈ কেম্পেইনৰ সময়ত যেনেদৰে মোক আদি দিছে যি উদ্যোগতা মই দেখিলোঁ আজি ভোট কেন্দ্ৰৰ স্থানতো সেই একেই মই পাইছোঁ গতিকে বিপুল ভোটৰ ব্যৱধানত জয়যুক্ত হ'ব জয় নিশ্চিত মহিলা ভোটাৰসকলক নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহি যথেষ্ট উৎসাহপূৰ্ণ দেখা গৈছে Langhera LP School. Nasonon ako ng rangcho bonglo sa minon facility mo dito tulong na kami dito job bonglo las job ha si jingkon ko facility ka khale milang kil pan si kan ton kado ke job ningarong olok kado ko bedak bot ke job long rap ke dapot pen dili taminon line party dum bonglo আনহাতে কংগ্ৰেছ প্ৰাৰ্থী সঞ্জিত তেৰণে নিজৰ বহুমূলীয়া ভোটাধিকাৰ সাব্যস্ত কৰি আহি সাংবাদিকৰ আগত এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে সমষ্টিটোত 68.40% ভোটাৰে সাব্যস্ত কৰে ভোটাধিকাৰ বিচাৰিছে তো নিশ্চয় এবাৰ মই বহুত আশাবাদী আৰু এবাৰ হাৰাঘাটবাসীসকলে নিজৰ মনত বান্ধি লৈছে যে এবাৰ কংগ্ৰেছৰ পৰিৱৰ্তনটোহে বিচাৰিছে বুলি এখানে মই ইয়াত বিপুল ভোটত জয়যুক্ত কৰিম বুলি মই আশা ৰাখিছোঁ শেষত ধৰক আপুনি কিবা মেছেজ দিব নেকি যিহেতু এখন গণতান্ত্ৰিক দেশ অসম এখন গণতন্ত্ৰৰ ৰাজ্য গণতান্ত্ৰিক ৰাজ্য গতিকে আজি যিহেতু আপোনাৰো ইভিএমত বন্দী হৈছে ভাগ্য 2 তাৰিখে ফলাফল দিব অসম বিশেষকৈ হাওড়াঘাটবাসীক কিবা মেছেজ এটা দিব নেকি হাওড়াঘাটবাসীক এইটোৱে মেছেজ দিব খুজিছোঁ যে আমাৰ হাওড়াঘাটবাসীসকলক মই সকলোকে এইটোৱে অনুৰোধ কৰিব খুজিছোঁ যে এবাৰ যে আপোনালোকে ভোটটো যাতে এবাৰ নহয় দুবাৰ নহয় হাজাৰবাৰ যাতে চিন্তা কৰে কাৰণ যোৱা 5 বছৰে বিজেপি চৰকাৰ মানুহক কষ্টৰ বাহিৰে একো দিয়া নাই তো সেইকাৰণে মই সেইটোৱে অনুৰোধ কৰিব খুজিছোঁ যে ভোট দিবলৈ আপুনি আহ্বান জনাইছে বকলীয়া ঘাটৰ পৰা ৰাজু কথাৰ আৰু লাংহিনৰ পৰা ৰুস্তম টকবিৰ ৰিপৰ্ট কাপ নিউজ আজি অসমীয়া পেণ্টেম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ